চাই থাকোঁতে আহি পাই গ'ল হুঁচৰি গাবলৈ। এয়া হুঁচৰি গাবলৈ নাচনীকেইজনী আহিছে। ইমান ধুনীয়া ধুনীয়া সৰু সৰু মৰম লগা নাচনীকেইজনী চাওকচোন। হুঁচৰি গাবা নি? হা হুঁচৰি গাব আহিছা? ঠিক আছে, আৰু সিহঁতৰ হুঁচৰি ষ্টাৰ্ট কৰিবলৈ কৈ দিওঁ দিয়া। আহা হুঁচৰি গাই হৈ গ'ল, অকণমান হুঁচৰি গাই দিলে আৰু এতিয়া বোলে বিহু নাচিব। সেয়ে আহকচোন বিহু নাচ চাওঁ সিহঁতৰ। ঠিক আছে, তোমালোকে বিহু ষ্টাৰ্ট কৰা। হৈ গ'ল নে আৰু অকণ গাবা? হৈ গ'ল, ঠিক আছে দিয়া। বিহু নাচি নাচি ভাগৰ লাগিছে চাগে, সেয়েহে পানী খাব বিচাৰিছে আৰু মই এয়া পানী লৈ আহিম। আৰু কেনেকুৱা পালে জনাবচোন। আমাৰ মৰম লগা টিকলি টিকলি নাচনীকেইজনীৰ নাচ চাই আপোনালোকে কেনেকুৱা পালে। আৰু বছৰৰ প্ৰথমটো দিন, বহাগৰ প্ৰথমটো দিনাই আহিলে নাচনীকেইজনী এনেকৈ নাচিবলৈ, হুঁচৰি গাবলৈ, আৰু ধুনীয়াকৈ এপাক নাচিও দিলে, হুঁচৰিও গালে। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। তাৰ লগতে টিকলিকেইজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁলোক যাতে আগলৈ এনেকৈয়ে যাতে আগবাঢ়ি যায় আৰু ধুনীয়া ধুনীয়া বিহুৱতী হওক আৰু বিহু গাবলৈ শিকক, তাকেই মই কামনা কৰিলোঁ আজিৰ দিনটোত। আৰু যদি নতুন ভিউৱাৰ্ছে যদি চাই আছে মোৰ চেনেলটো, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কমেণ্টৰ যোগেদি জনাব কেনেকুৱা পালে বিহু নাচ আৰু হুঁচৰি চাই। পানী খাই হৈ গ'ল আৰু এতিয়া আমি সেৱা জনাম। এয়া বটাত লৈ ল'লোঁ সিহঁতৰ বাবে কি ক'ম এতিয়া, অৰিহণা আৰু যাম সেৱা কৰিবলৈ। কিনো আশীৰ্বাদ দিয়ে চাওঁ। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিজান প্ৰভু, যি মনে বাঞ্ছা কৰিছে মনৰ বাঞ্ছা পূৰ্ণ কৰিব। হৰি আৰু সেৱা কৰি হৈ গ'ল, এয়া যাব ওলাইছে। ঠিক আছে, যোৱা তেন্তে, বাই বাই। Bye.
আছিলে ছেকেণ্ডটো হুঁচৰিৰ দল আৰু কেনেকুৱা লাগিল জনাবচোন সঁচাকৈ মোৰ বহুত ভাল লাগিছে আৰু লগতে তেওঁলোক যাতে এনেকৈ আগবাঢ়ি যায় আগলৈ আৰু ধুনীয়া ধুনীয়া একোজনী বিহু নাচনি হয় আৰু মাজৰ টিকলি দুজনীও নাচিছে ইমান ধুনীয়াকৈ নাচি হুঁচৰি গাই দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা লগতে আপোনালোকেও জনাবচোন কমেণ্ট কৰি মাজৰ টিকলি দুজনীকনো কেনেকুৱা লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে আজিলৈ ভিডিঅ'টো ইমানেই তেন্তে বাই বাই